স্বাগতম জনাইছো মানৱ কলিতা চেনেললৈ। আজি আমি গৈ আছো নাও বৈচাৰ পৰা নাৰায়ণপুৰৰ ফালে। আৰু নাৰায়ণপুৰত অকলে যোৱা নাই, এয়া আমাৰ লগত আছে। সেই দিনাখন দৰা আছিলে যে হৰিকাই ওলাইছে। আৰু আমাৰ পেগু ডাঙৰীয়া চশমা তশমা পিন্ধি একদম ৰেডি। এতিয়া আমি লাহেকে বসন্তী ওলাব ধৰিছে হৰিকাই। এতিয়া আমি গৈ আছো, আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰি। আৰু কিবা কিবি ফূৰ্তি দেখাম, ফূৰ্তি কৰিম, আৰু আপোনালোকক ধুনীয়া ধুনীয়া পৰিৱেশবিলাক দেখাই আছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি মোৰ ভিডিঅ'টো চাই। এতিয়া আমি তেল ডিপুত আছো, তেল ভৰাই একদম ৰেডি। আমি লালুকত তেল ভৰালো। এতিয়া আমি গৈ আছো, গৈ আছো চাইডক। লালুক একদম বঢ়িয়া গৈ আছো। ইয়াৰ হেলমেটৰ গ্লাছটো পৰি ভাঙিলে মানে সেইটো কাৰণে আমি কিনিবলৈ কি ধৰিব পৰা নাই। কিনিব লাগিব। গণেশ বাবাৰ দৰ্শন হৈ গ'ল আমাৰ লালু কোন বাঙালমাৰা। এতিয়া আহি পাই গ'লো আমি বাঙালমাৰা। বাঙালমাৰাত আহি পাই গ'লো। এতিয়া আমি বাঙালমাৰা চেণ্টাৰ, এইটো আমি বাঙালমাৰা হৈ কিনে গৈছো। অকণমান ৰাস্তাটো ইয়াত বেয়া আছে। এতিয়া আমি বিহপুৰীয়া গাঁও আহি পাই বিহপুৰীয়া চেণ্টাৰ আহি পাই গ'লো। গৈ আছো বিহপুৰীয়া চেণ্টাৰটো চাই থবলৈ দেখাই আছো। বিহপুৰীয়া চেণ্টাৰ আহি পাই গ'লো। এয়া বিহপুৰীয়া চেণ্টাৰ এয়া আচলতে আচল মজাবিলাক দেখাবলৈ আছে, আপোনালোকক দেখাম। চাই থাকক ভিডিঅ'টো। এতিয়া অলপ টাউনবিলাকে চাই লওক, বিহপুৰীয়া চেণ্টাৰ চাই লওক। ডাঙৰ চেণ্টাৰটো ধুনীয়া। দেখিছা কি ষ্টাইলিছ, মাজতে একদম পুৰা ঘৰ, ইফালে ৰাস্তা সিফালে ৰাস্তা, মজা। আমি গৈ আছো ৰাইট চাইডে। বিহপুৰীয়া চেণ্টাৰ পাৰ হৈ কিনে অলপ আগলৈ আহি অলপ ৰখিছোঁ। গোটেইকেইটাৰে গৰম উঠিছে, একদম ৰ'দ, টিকটিকীয়া ৰ'দ, থাকিব পৰা নাই। সেইটো কাৰণে আহি অকণমান চাওঁতে ৰেষ্ট লৈছোঁ। আপোনালোকক দেখাই আছোঁ, ভিডিঅ' চাই থাকক, স্কিপ নকৰাকৈ চাই থাকক। আৰু ধুনীয়া ধুনীয়া দেখাব আছে। আচলতে আচল মজাটো আহিবলৈ এতিয়া বাকী আছেহে। আমি ক'ত যাওঁ, কি কৰোঁ, আপোনালোকক দেখাম।
আপোনালোকে চাই থাকক, মাত্ৰ জাৰ্ণিটো এতিয়া দেখাই আছোঁ আৰু পিছত ফূৰ্তিবিলাক দেখাম, চাই থাকক ভিডিঅ'টো স্কিপ নকৰি। হেল্ল', এতিয়া বৰ্তমান আছোঁ আমি নাৰায়ণপুৰত। মেইন কথাটো কি হ'ল, নাৰায়ণপুৰত আমি কিবা এটা কাম কৰিবলৈ আছিলে, সেই কামটো কৰি মেলি আচলতে আপোনালোকক যাওঁতে দেখাব নোৱাৰিলোঁ। এতিয়া নাৰায়ণপুৰৰ পৰা ঘূৰি আহিলোঁ। এতিয়া বৰ্তমান আমি আছোঁ মাধৱদেৱ ইউনিভাৰ্চিটি। বৰ্তমান আছোঁ আমি মাধৱদেৱ বিশ্ববিদ্যালয় ওচৰতে, একে নিচে কাষত আপোনালোকক দেখাইছোঁ, একদম ওচৰতে আছোঁ। চাই থাকক ভিডিঅ'টো, বঢ়িয়া লাগিব আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এইখন হৈছে মাধৱদেৱ বিশ্ববিদ্যালয়। কি ধুনীয়া, আচলতে ভিতৰত এতিয়া সোমাব নোৱাৰোঁ, সোমোৱা হ'লে ভালদৰে দেখাব পাৰিলোঁ হয়। ইমান ধুনীয়া গছ গছনিৰে ভৰপূৰ মাধৱদেৱ বিশ্ববিদ্যালয়। সেয়া দেখিছে ইমান ধুনীয়াকে, ধুনীয়াকে কিবা কৰিছে ইয়াত, ইমান ধুনীয়াকে দেখি থৈ দিছে মাধৱদেৱ বিশ্ববিদ্যালয়। আৰু গছ গছনি চাওক, সৌন্দৰ্য বহুত ধুনীয়া, সৌন্দৰ্য বহুত ধুনীয়া। আৰু সেইবাবে চাগে আৰু বহুত বহুত ডাঙৰ। আচলতে আমি এনেকে আপোনাক প্ৰকাশ কৰি বা দেখাব নোৱাৰোঁ ভিডিঅ'ৰ জৰিয়তে। ভিতৰত এতিয়া হয়তো সোমাব নোৱাৰোঁ, আজি চানডে, গেট বন্ধ হৈ আছে, নহ'লে আপোনালোকক দেখালোঁ হয়। চাই থাকক ভিডিঅ'টো, দেখাই আছোঁ। হেল্ল' বন্ধুসকল, এতিয়া আমি আচলতে তাৰ পৰা ওলাই আহি এতিয়া আমি ধূনাগুৰি ঘাটত আছোঁ। আচলতে ধূনাগুৰি ঘাট সকলোৱে জানে মাজুলীৰ পৰা নিচেই কাষত। ইয়াৰ পৰা আপোনালোকৰ মাজুলীলৈ ফেৰী যায়। এতিয়া ফেৰী যায়, এতিয়া এইকেইদিন চাগে ফেৰী বন্ধ হৈ আছে, ইয়াৰ পৰা যোৱা নাই চাগে, কিন্তু বেলেগ এটা ঘাটৰ পৰা ফেৰী গৈ আছে। আৰু এনে আচলতে মাছ ধৰিবলৈ এনেকুৱা সৰু সুৰা ফেৰীবোৰ গৈ আছে, তথাপিও মাজুলীৰ ঘাটৰ মুখে এতিয়ালৈকে ইয়াৰ পৰা ফেৰী যোৱা নাই। কিছুমান কথা আছে চাগে, সেইখিনি কথা আচলতে মই নাজানো কি কাৰণে ইয়াৰ পৰা যোৱা নাই। আমাৰ লগতে আছে মোৰ ষ্টাফৰ বন্ধু হীৰক পেগু। ইয়াৰ পৰা কি আচলতে মাজুলীলৈ ফেৰী গৈছিল নেকি? গৈছিল। ধৰ নেকি আপোনাৰ বাৰিষা চিজনত বন্ধ থাকে, আচ্ছা, খৰালি হ'লে এইটো ইয়াতে চলিবগে। এতিয়া যায় আপোনাৰ বালিপাৰা, এই বালিমৰা বাগৰা বুলি কয়, বাগৰাৰ পৰা আচলতে মাজুলী যায় এতিয়া ন। এতিয়া বৰ্তমান আমি আছোঁ ধূনাগুৰি ঘাটত। ধূনাগুৰি ঘাটটো আপোনালোকক দেখাই আছোঁ, আৰু পিছফালে আছে ফেৰী দুখনমান আছে, আপোনালোকৰ ফেৰী দুখনো দেখাই আছোঁ, আৰু লগতে আমি এনজয় কৰি আছোঁ। এইজন হৈছে আমাৰ খৰিকাই। এতিয়া আমাৰ এই পেগুৱে কিবা এটা কৈ আছে আচলতে। এইবিলাক য'ত নেকি ফেৰী বিলাক আছে, এইটো প্ৰাইভেট ফেৰী হয়, চৰকাৰী ফেৰী চলে। য'ত নেকি আচলতে সেই দূৰত হয়। আচলতে এইকেইটা প্ৰাইভেট হয় বোলে, প্ৰাইভেট এতিয়া প্ৰাইভেটো চলা নাই চাগে, আচলতে এতিয়া চলিব দিয়া একচুৱেলি ইয়াতে মানে অলপ কিবা আগতে কিবা কিবি হৈছে চাগে, সেইটো কাৰণে এতিয়া চলিব নোৱাৰে আচলতে। চলাবলৈ মন গ'লেও নোৱাৰে। এতিয়া আপোনাৰ কেইদিনমানৰ পিছত আকৌ চলিব, কিন্তু এইটো সময়ত মানে এতিয়া বন্ধ হৈ থাকে বুলি শুনিছোঁ। আহক আপোনালোকক দেখাই আছোঁ, ফেৰীকেইখনো দেখাই আছোঁ, আৰু ঘাটটো ধুনীয়াকৈ দেখাই আছোঁ। চাই থাকক মোৰ ভিডিঅ'টো।
লগৰবিলাকৰ পৰা সুধিছোঁ আচলতে মাজুলী বেছি দূৰ নহয় বোলে, এই ওচৰতে আপোনালোকৰ দেখিছেই সেইখন হৈছে মাজুলী। আৰু ইয়াৰ পৰা খুব বেছি আপোনাৰ 20 বা 30 টকা এটা লয়। এয়া এতিয়া বৰ্তমান এই আমি মাজুলী নিজেই কাষতে বুলি ক'ব পাৰি। এতিয়া মই আছোঁ বৰ্তমান এইয়া ফেৰী। এই ফেৰীখন ৰখাই থৈ দিছে, এতিয়া যোৱা নাই আচলতে বন্ধ হৈ আছে। আৰু এফালৰ পৰা এনেকে কৰি যায় আৰু এনেকে ঘূৰি সেই মাজুলীত ৰাখেগে। এতিয়া বৰ্তমান বন্ধ হৈ আছে, যদি চলা হ'লে হয়তো গৈও চাই আহিব পাৰিলো হয়, কিন্তু আজি কপাল বেয়া আচলতে নচলে। ইয়াৰ পৰা নাই চলা, কিবা এটা বিশেষ অসুবিধাৰ কাৰণে চলা নাই। বিশেষ এটা অসুবিধাৰ কাৰণে আচলতে চলা নাই। এতিয়া আমি একচুৱেলি সেয়াই যাব নাপালো, কপাল বেয়া। এতিয়া আমি ঘৰমুৱা মানে অফিচমুৱা হ'ম। এতিয়া আপোনালোকে ইমানে দেখাইছো, ইয়াত ধুনীয়া। কেতিয়াবা যদি ইয়াৰ পৰা চলিছে বুলি শুনো, তেতিয়াহ'লে নিশ্চয় আহিম আৰু আপোনালোকক মাজুলীখন দেখাবলৈ চেষ্টা কৰিম। হয়তো বহুত ইউটিউবত দেখিছে মাজুলীখন, তথাপি মোৰ চেনেলৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব ভাল আপোনালোকক আৰু কিছুমান দেখাই আছো। এইয়া ধূনাগুৰি ঘাট, এয়া মোৰ বাসন্তী, এয়া বন্ধু, এয়াই হৈছে ধূনাগুৰি ঘাট। কি ধুনীয়া। আচলতে তাৰ পৰা ওলাই আহিলো, এতিয়া আমি ওলাই আহি আকৌ বঙালমৰা চেণ্টাৰ পালোহি। বঙালমৰা চেণ্টাৰত সোমাই চাহ একাপ খালো, খাই বৈ ভাবিলো ভিডিঅ'টো বনাই ইমানতে শেষ কৰি দিওঁ, কাৰণ এতিয়া সন্ধিয়াও হৈ আহিছে, দেখাবলগীয়া আৰু একো নাই। যিমানখিনি আছিলে হয়তো ইমানখিনি দেখাব নোৱাৰিলো, তথাপিও ট্ৰাই কৰিছো আপোনালোকক লাহে লাহে মই দেখাবলৈ। আজিলৈ ইমানেই। আপোনালোকক আৰু এটা নতুন ভিডিঅ' লৈ আহি আছো আপোনালোকৰ ওচৰত অতি শীঘ্ৰে। দেখাবলৈ চেষ্টা কৰিম আৰু ভাল চিনাৰী দেখাব চেষ্টা কৰিম, আৰু ভাল কিছুমান কথা লৈও আহিম। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু এনেধৰণে আচলতে আৰু ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ বাই বাই, টাটা, থেংক ইউ ছ' মাছ এণ্ড জয় আই অসম।